লকডাউন দিনত আমি শাক ল'বলৈ আহিছোঁ বাৰীত। সোণা মাইনা গৈ আছে আগে ছানফ্লাৱাৰ খেতিও কৰা হৈছে। আমি এইবোৰ যিমান দেখিছোঁ এইবোৰ গোটেই ছানফ্লাৱাৰ হয়, বেয়া হোৱা নাই আৰু চব ভালে উঠিছে। আপোনালোকক দেখাইছোঁ মই এইবোৰ দেখিছে ন, এইবোৰ গোটেইবোৰ আপোনাৰ ছানফ্লাৱাৰ হয়। ইয়াৰ পৰা এক লাইন মানে ইয়াৰ পৰা একদম মুধলৈকে চিধা চিধা চব ছানফ্লাৱাৰ। বলকচোন এতিয়া কি শাক পাওঁ চাওঁগৈ। চব আপোনাৰ ভেঁকুৰি লাগি আছে আপোনাৰ। ভেঁকুৰি গছত লাগি আছে ধুনীয়াকৈ। মাইনা কি লৈছ? এইবোৰ বেঙেনা খাব লাগিব এতিয়া, উপায় নাই আৰু। আমাৰ ইয়াত কিমান হয়, চব জ্বলাই দিয়া হয়, কাটি দিয়া হয় ন। বেঙেনা কেই কেজি ল'লা? বেঙেনা 2 কেজি। বেঙেনা 2 কেজি। 10 টকাকৈ 20 টকা, 15 টকা। বিলাহী 15 টকা, বেঙেনা 10 টকাকৈ ধৰিছে ন। বেঙেনা 10। বিলাহী 2 কেজি 30 টকা, 20 টকা, 50 টকা। বিলাহী 2 কেজি দিয়ক। বন্ধৰ দিনত বজাৰ কৰিলোঁ, আইতাৰ পৰা কৰিলোঁ। এইজনী আমাৰ আই এইটো ড'ড আৰু এইজন আমাৰ দাই বহি আছে দা চা লৈ কেনে। এইটো আমাৰ দিগন্ত, এইটো আমাৰ ভাইটি, এইটো দিগন্ত। ইহঁতি আই লোৱা হয় ওচৰে, আমিও ওচৰে হয়, কিন্তু আই ঘৰৰ পৰা আমি বজাৰ কৰিলোঁ। আজি আমি বন্ধৰ দিনত ঘৰত বজাৰ কাম কৰোঁ একো নহয় দদৌ, একো নহয়। দদৌৱে মানে পুলিচ আহিব বুলি বৰ কৈছে, বজাৰ কৰি দিলোঁ বুলি। একো নহয়, দদৌকো কৰিলোঁ। আৰু আপোনালোকক কৰোণা ভাইৰাছৰ গছজোপাটো দেখাইছিলোঁ, এইজোপাহে হ'ল কৰোণা ভাইৰাছৰ গছ। এইবোৰ হৈ গ'ল ভাইৰাছৰ গুটি। জানে সকলোৱে মোৰ চেনেলটো মানে গাঁও অঞ্চল, গাঁৱৰ বিষয়ে আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। পাৰিব ডাইৰেক্ট আমি শাক ল'লোঁ, এইবোৰ বেঙেনা, ৰঙালাও, বন্ধাকবি ল'লোঁ। ঘৰত যাই খামগৈ। আপোনালোকক চাব আৰু গাঁও অঞ্চলৰ ল'ৰা আমি এনেকৈ থাকোঁ। কমেণ্ট নকৰিব। খৰিও পোৱা যায়, সেইটো খৰি মুঠা। খৰিও লৈ যাম ভাবিছোঁ আমি। ভাইটি কেইটকা মুঠা খৰিটো? 50 টকা ন, ভালেই দিছে।